জানুৱাৰীত আমি অৰুণোদয় আঁচনিত যিসকলে ধন পাই আছে তেওঁলোকৰ কাৰণে আমি কিবা এটা আৰু নতুন ঘোষণা কৰাৰ কথা মই বহুদিন আগতেই কৈছিলোঁ। গতিকে 1 জানুৱাৰীত সেই বিষয়ে উল্লেখ কৰিম। আৰু মাত্ৰ কেইটামান ঘণ্টা পিছতেই আপুনি পাব এটা ভাল খবৰ, কিয়নো 3,70,000 লোকৰ একাউণ্টত সোমাব PMAY ঘৰৰ ধন। 9 ডিচেম্বৰত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ঘৰৰ ধন। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা। নতুনকৈ 37,415টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গ্ৰামীণৰ ঘৰৰ আবণ্টন কৰা হৈছে। 9 ডিচেম্বৰত নতুনকৈ 12,000 ঘৰ আবণ্টনৰ সিদ্ধান্ত লোৱা হৈছে চৰকাৰৰ। পূৰ্বৰে পৰা এপ্ৰুভ হৈ থকা 3,70,000 পৰিয়ালে 9 ডিচেম্বৰত দিয়া হ'ব পকী ঘৰৰ ধন। বকুৰ পৰা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী ৰঞ্জিত দাসে প্ৰথম কিস্তিৰ ধন অনলাইন যোগেদি দিব একাউণ্টত। 3,70,000 নতুন বেনিফিচিয়াৰীয়ে পাব ধন। নতুনকৈ 37,000টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গ্ৰামীণ ঘৰৰ আবণ্টন কৰা হৈছে। 9 ডিচেম্বৰত নতুনকৈ 12,000 ঘৰৰ আবণ্টনৰ সিদ্ধান্ত লোৱা হৈছে।